ক'ত পালাহি? চানমাৰি পালোহি আৰু অলপমান ৱেইট কৰা। ঠিক আছে, মই কলেজৰ সন্মুখতে ৰৈ আছো, দেৰি নকৰিবা। অ'কে, মোৰ কথা অলপমান ভাবি থাকা, পাই যাম তেতিয়া সোনকালে। অ' প্লিজ, বাই। তৰালী শৰ্মাৰ এই বিশেষ গানটো গুণগুণাই সুনয়নাই ৰাগলৈ বুলি অপেক্ষা কৰি আছিল কটন কলেজৰ সন্মুখত। এক, দুই, তিনি মিনিটবোৰ আগবাঢ়িছিল, কিন্তু ৰাগৰ তেতিয়ালৈকে কোনো দেখা দেখি নাই। বহু দেৰি হল। এনেতে সুনয়নাই মন কৰিলে তাইৰ কান্ধত হাত থৈ কোনোবাই তাই কাণৰ কাষত গুণগুণাই আছে। মন হীৰা দৈ চাইকাল নহয় টিলিঙা। আজি কৰবাত জুই জ্বলিছে। জুই জ্বলে কি জ্বলে, জ্বলি থাকো। আৰু ফায়াৰ ব্ৰিগেড মাতিবই লাগিব যেন লাগিছে। নাম্বাৰটো কি আছিল বা? 10। একদম মাৰ খাবা দেই তুমি। অথনিৰে পৰা ৰৈ আছো, 1 ঘণ্টা হল। মই বুলিহে ৰৈ আছো। বেলেগ হোৱা হলে গুচি গল হয় কেতিয়াবাই। সেইকাৰণে ঘপককে মৰম লাগি যায় তোমালৈ। হ'ব, এতিয়া নাটক বন্ধ কৰা। ক'ত যাবা কোৱা? শুক্লেশ্বৰ ঘাটত বহোগৈ ব'লা। ব'লা। আচলতে মনে বিচৰা ধৰণে যেতিয়া জীৱনত কাৰোবাক পোৱা যায়, তেতিয়া হয়তো সেই সুখ প্ৰকাশ কৰিবলৈ কোনো সীমা নাথাকে। কিনো কম, কেনেকৈ কম, কি বুলি কম? ভাৱনাৰ না আদি না অন্ত। ৰাগ, কথা এটা সুধো? সোধা। ৰাগ, তোমাৰ দৃষ্টিত ভালপোৱাৰ সংজ্ঞা কি? মোৰ বাবে ভালপোৱাৰ সংজ্ঞা একেবাৰে সাধাৰণ। যিয়ে প্ৰথম দেখাতে হৃদয়ৰ হাৰ্টবিট বঢ়াই তোলে, বাৰে প্ৰতি দুচকুৱে যাৰ সন্ধানত নামে, চিনাকি হবলৈ নতুবা এখন্তে কথা পাতিবলৈ যাৰ বাবে অজুহাত বিচাৰি থাকিব লগা হয়, যাক চাবলৈ মিনিট প্ৰতি মিনিট অপেক্ষাবোৰ ব্যস্ত হৈ পৰে। সাধাৰণ অৰ্থত মোৰ দৃষ্টিত ভালপোৱাৰ সংজ্ঞা এয়াই। আৰু উদাহৰণ বুলিবলৈ সাক্ষাৎ তুমি আছাইচোন। কথা শুনা তাৰ, আমি দুয়ো ভাল বন্ধুহে কিবা। এনিৱে, শুনাচোন। কোৱা। মানুহৰ জীৱনটো কিয় বাৰু খলাবমা? খলাবমা নাথাকিলে জীৱনৰ আমেজ ক'ত পাবা? অভাৱ থাকিলেহে গম পায় প্ৰাপ্তিৰ কিমান আমেজ। তুমি যদি সকলো বস্তু বিচৰাৰ লগে লগে পোৱা, তেন্তে প্ৰাপ্তিৰ মাদকতা কেতিয়াও নাপাবা। দুখবোৰ কিয় ইমান কঠিন? আমি বিচৰা ধৰণে নাপালে বা অনাকাংক্ষিত বস্তুবোৰ আমাৰ কঠিন যেনেই লাগে। দুখনো কোনে বিচাৰে? সেয়ে দুখ আহিলে মানুহ অধৈৰ্য হৈ উঠে। কিন্তু দুখক হৰুৱাব জানিলে প্ৰতিটো দুখৰ বিপৰীতে এটি এটি সুখ পোৱা যায়। থেংক ইউ ৰাগ, শিকিব পাৰিলো বহু কথা। অলপ চিন্তা কৰিলে নিজেও বহু কথা উলিয়াব পাৰিবা সুনয়না। এইবোৰতো আমাক জীৱনে শিকায়। কিন্তু চিন্তা কৰিলে মোৰচোন একোৱেই নোলায়। জীৱনটো বৰ বেছি জটিল কৰিও নুতুলিবা। সহজভাৱে গৈ থাকা, বিচৰাবোৰ এদিন পাবাই। মোৰ পাবলৈও একো নায়েই। আছে, বহুত আছে। হেৰুৱাৰ পিছতো বহুত কিবা কিবি থাকি যায়। জীয়াই থকাৰ বাবে তাতকৈ বেছি একো নালাগে। আৰু তোমাৰ চৌপাশত এতিয়াও ভাল লগা বহুত পাবা। যদি নোপোৱা বুলি ভাবা, তেন্তে জানিবা তুমি বিচাৰিবই জনা নাই। বিচাৰিলেও হঠাৎ ৰৈ যাওঁ হেৰুৱাৰ দুমোজাত। সেয়া স্বাভাৱিক, কিন্তু ভাঙি নপৰিবা। এবাৰ বিচাৰিব জানিলে তাৰ পিছত চাবা কেতিয়াও থমকিব লগা নহয়। হ'ব হ'ব, ইমান ইমোচনেল আৰু হ'ব নালাগে। ব'লা এতিয়া যাওঁ, বহু দেৰি হ'ল। তুমিহে ইমোচনেল কৰি পেলালা মোক। আচ্ছা, তুমি জানানে
মই মৰুভূমি আৰু তুমি মোৰ মৰুভূমি খাত পেলোৱা এজাক দুৰ্লভ বৃষ্টি। হয়নে? তেনেহলে শুনা, তোমাৰ বাবে প্ৰেম এটা গল্প, কিন্তু মোৰ বাবে প্ৰেম এখন উপন্যাস। তুমি এখিলা কাগজ, মই এটা কলম, লিখি আছো আত্মকথা এবছৰ ধৰি। ধেই, এনেকৈ নাচাবা নাও, মোৰো আকস্মিক প্ৰেম হৈ যাব পাৰে তোমাৰ লগত। এইবাবেই তুমি মোৰ সকলোতকৈ মৰমৰ, কাহানিও আমনি নলগা, মাথো ভাল লগা। মন যায় ৰাগৰ আৰে আৰে থাকি, ৰাগে নজনাকৈ মাথো ৰাগক চাবলৈ। খিৰিকীৰ ফাকেৰে তাৰ এই হাঁহিবোৰ আল ফুলে বুটলি হৃদয়ৰ গোপন কোঠাত আবদ্ধ কৰিবলৈ। ঐ, কি ভাবি আছা? না, একো নাই। হয়তো ময়ো হাবুডুবু ডুবি গলো তোমাৰ প্ৰেমৰ দ্বীপপুঞ্জত। প্ৰেমত পৰিবলৈ মানে তোমাৰ এবছৰ সময় লাগিল? হা নহয় ৰাগ, তুমি যে কৈছিলা কাৰোবাক ভাল পাবলৈ 1 মিনিটৰ সময়েই প্ৰয়োজন, কিন্তু সেই ভালপোৱা হৃদয়ৰ পৰা মগজুলৈ যাবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয়। তুমিওতো মোক সেইবাবেই সময় দিছিলা। তুমি মোৰ কাৰণে অপেক্ষা কৰা আজি সম্পূৰ্ণ এবছৰ হ'ল। আই ন' ৰাগ, তোমাৰ পৰা যথেষ্ট সময়ে ললো প্ৰেমৰ চুক্তিপত্ৰখনত স্বাক্ষৰ কৰিবলৈ। মই এতিয়া সাজু ৰাগ। আজি ময়ো তোমাক কওঁ, আই লাভ ইউ ৰাগ। হৃদয় আৰু মগজুৰ দুয়োটাৰ পৰাই বহুত ভাল পাওঁ তোমাক। সঁচাই কৈছাতো, চাও মোক স্বীকৃতি দিয়া না, বিশ্বাসে হোৱা নাই। এয়া লোৱা তোমাৰ চিকুট। ইমান জোৰকৈ চিকুতে নেকি? এবছৰৰ অপেক্ষাৰ ফল, আই মিন টু সে ধৈৰ্যৰ ফল মিঠা, এতিয়াহে বিশ্বাস হ'ল। তাৰ মানে আজি ফাইনেলি ইন এ ৰিলেশ্যনশ্বিপ উইথ মিছ সুনয়না দত্ত। জোনাক নিশাবোৰত আকাশক সাক্ষী কৰি সপোনবোৰ ভাগ কৰিম। আজিৰ পৰাই আধা তোমাৰ আৰু আধা মোৰ। মাজে মাজে অভিমানৰ দোকানী তুমি হবা আৰু কেতিয়াবা মই, আৰু ভালপোৱাৰ ভাগ। ৰাগ, ভালপোৱাবোৰ ভাগ হ'ব নিদিবা। এক হৈ থকাৰ প্ৰতিশ্ৰুতি আছিল, এক হৈয়ে থাকিব দিবা। ঠিক আছে শুনয় না। ৰাগ, এনেকৈ ভাল লাগে তোমাক, আনতকৈ বেলেগ, অলপ বেলেগ ধৰণে। সানি দিলা আবিৰ হৃদয়ৰ উকা দেৱালত, আলফলীয়া প্ৰেমৰ ফুলপাহ ৰঙা হৈ ফুলি ৰল সুখৰ কাষত মৰম লগাকৈ। বতাহ জাকে